নমস্কাৰ দৰ্শকবৃন্দ। নমস্কাৰ। দেখো কি নমস্কাৰ কৈ যা শুনি যাব দেই। তিনিটা কবিতা শুনাম। তিনিটা শুনা, তিনি কথা শুনা, জলদি শুনা। পখিলা উৰি আছিল আকাশত, মই বহি আছিলো পাৰ্কত। ওলাই আহিলো মই পাৰ্কৰ বাহিৰত, আছিল এটা বান্দৰ ৰখি মোৰ চাইডত। কেনে লাগিল? ছেকেণ্ড কবিতা শুনিব। কৈ যাওক। আহঁত গছৰ তলত আছিলো ৰখি, উৰি আছিল তাতে এটা পক্ষী। পক্ষীটোৱে হাগি দিছিল মোৰ ওপৰত। মই পক্ষীটোক ক'লো, গাল ফালি দিম একচৰত। কেদাৰ দা, মই আহো দিয়ক, মোৰ মানে গাটো অলপ বেয়া। হয় নেকি? ঠিক আছে দিয়া। কেদাৰ দা, ময়ো যাব লাগিব, মানে মোৰ ক্লাছ এটা আছে। আহো দিয়ক মই। হয় নেকি? ঠিক আছে দিয়া, বাই বাই। ঠিক আছে, তুমিও শুনা 3 নম্বৰ কবিতাটো। কি হ'ল তোমাৰ? উঠা, মোৰ কবিতা শুনা।